दिनैबो जेलाव दङ रन्जन दैमारि आरो 6 आदार्स एनआइएनिखौथ' हगारबाय। The officer was hit by the vehicle. She hit him. He went to the hospital. A doctor did treat him. He has been released, but he's going to spend some time with his family. जोंनि खोमायाव मोनसेल' बाथ्रा रिंखांबाय थादो जे एसटि लागे ना माटिपट्टा लागे खोथाया बेखिनियावनो जोब्बाय। मानाव गेदेर हाग्रामा महिलारि सासे संग्रामि नेता बयबो बिथांखौ टाइगारजों रुजुयो। बिथांमोना मोनसे स्ल'गान होदोंमोन मेक बिटिसि ग्रेट एगेन होननानै। नाथाय बिथांमोना जेरैबायदि खामानिफोरखौ मावबाय थादों दिनै लाइमोनफ्रा दुखु मोनदों आरो जायनि थाखाय दिनै लाइमोनफ्रा सोमावसारनो गोनां जादों। আমি অলপ সময় লৈছোঁ ভোগালী বিহুলৈকে। ভোগালী বিহু ভালকৈ চবে ৰাইজে খাওক, আমিও খাব বিচাৰিছোঁ। চবে ভোগালী বিহু খাই আমি ৰাজনীতিক সিদ্ধান্তবিলাক লাহে লাহে ল'ম। এতিয়া বড়োলেণ্ডৰ যি 15টা সমষ্টি আছে এছেম্বলি ছেগমেণ্ট, ইয়াত আমি কাম কৰি আছোঁ আৰু আমাৰ যোৱা 2টা মাহত আমি দলীয় পৰ্যায়ত বিভিন্ন প্ৰগ্ৰামবিলাক হৈ আছে। আজিও মই চিৰাং জিলাত 13 চিৰাং 14 চিৰাং মিটিং কৰি আহিছোঁ আৰু চিৰাং ডিষ্ট্ৰিক্ট আমাৰ যিটো UPPL হেডকোৱাৰ্টাৰ কাজলগাঁও, ইয়াত আজি এটা বৃহৎ জইনিং কাৰ্যসূচী হৈছে। মই যিসকল বিজনীৰ পৰা বা কাজলগাঁৱৰ পৰা আমাৰ দলত যোগদান কৰিছে, মই আমাৰ বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ৰ বিভিন্ন দায়িত্ব থকা RMC দায়িত্ব থকা আৰু কংগ্ৰেছৰ প্ৰাক্তন লিডাৰ বহুতে আহি জইন কৰিছে। মই সকলোকে আদৰণি জনাইছোঁ আৰু অনাগত দিনত বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ মাজত সমন্বয় শান্তি বজাই ৰাখিব লাগিব। আৰু আহি থকা নিৰ্বাচনটো অসমৰ নিৰ্বাচন। যোৱা নিৰ্বাচনটো কাউন্সিলৰ আছিলে, আমি কাউন্সিলৰ কাৰণে কথা ক'লোঁ, কেম্পিং কৰিলোঁ, কাম কৰিলোঁ। নেক্সট নিৰ্বাচনটো অসমৰ কাৰণে। স্বাধীনতাৰ পিছত অসমৰ 140টা জনগোষ্ঠী অসমত বসবাস কৰে। এই জনগোষ্ঠীবিলাকৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব, ভূমি, কি সমস্যা আছে, এইবিলাক কিমান সমাধান হ'ল আৰু নহ'ল, এইবিলাক কথা লৈ পেলাই UPPL দলে আমি 10টা পইণ্ট ঠিক কৰিছোঁ এই নিৰ্বাচনৰ কাৰণে। আৰু এই নিৰ্বাচনত আমি UPPL নিজৰ এজেণ্ডা লৈ আমি আগবাঢ়ি যাম। আৰু সেইকাৰণে BTCৰ ভিতৰত আৰু BTCৰ বাহিৰত আমাৰ শুভাকাংক্ষী আছে বা আমাৰ দলত বহুতে যোগদান কৰিছে। সকলোকে লৈ পেলাই সুন্দৰ এটা পলিচি বনাই পেলাই UPPL দলে অসমৰ স্বাৰ্থত আৰু BTRৰ স্বাৰ্থত কাম কৰিবলৈ আমি ৰাজনৈতিক এটা ৰোড মেপ তৈয়াৰ কৰিছোঁ। বড়োলেণ্ডৰ 15খন আসনত প্ৰিপাৰেশ্যন আমাৰ চলি আছে আৰু বাহিৰতো 6-7খনত অলৰেডি কমিটি গঠন কৰাৰ কাৰণে আগবাঢ়িছে। বহুত প্ৰাৰ্থীও ওলাই আহিছে। গতিকে দলে সিদ্ধান্ত ল'ব। আমি বিহুৰ পিছত এই সিদ্ধান্তবিলাক লৈ পেলাই এই কথাবিলাক লৈ পেলাই আলোচনা কৰিম। এতিয়ালৈকে আমি কাৰো লগত তেনেকুৱা চিৰিয়াছলি ডিছকাশ্যনত এংগেজ হোৱা নাই আৰু যিহেতু চৰকাৰ চলি আছে এতিয়াও, গতিকে দলীয় মজিয়াত বহুত কথা আলোচনা হৈছে। কিন্তু বেলেগ দলৰ লগত কাৰ লগত যাম, কাৰ লগত নাযাম, কি কৰিম, কি নকৰিম, সেইটো আমি বিহুৰ পিছত আমি এটা আমাৰ চিন্তন বৈঠক আছে, লগতে আমাৰ কেন্দ্ৰীয় যিটো আছে কনফাৰেন্স, এইটোও হ'ব আৰু তেতিয়া আমি সিদ্ধান্ত ল'ম। মিনিয়াপলিছৰ ৰাজপথত গুলীচালনা, ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট বিষয়াৰ গুলীত মহিলাৰ মৃত্যু। প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হোৱা গুলীচালনাৰ দৃশ্য ভাইৰেল হোৱা মাত্ৰকে ট্ৰাম্প প্ৰশাসনক ক্ষুৰধাৰ সমালোচনা বিৰোধীৰ। অভিবাসন বিৰোধী অভিযান কালত মিনিয়াপলিছৰ ৰাজপথত গুলীচালনাৰ ঘটনা। বৰফে আৱৰি ধৰা ৰাজপথত যান বাহনৰ চলাচল আছিল সেৰেঙা। তাতেই অবৈধ দখলদাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে। বিষয়াসকলে তালাচী চলাই থাকোঁতেই ৰাজপথেৰে আগবাঢ়ি আহিল ৰঙা ৰঙৰ গাড়ীখন। গাড়ীখন ৰখোৱাৰ চেষ্টা চলালে বিষয়াৰ দলটোৱে, কিন্তু গাড়ী ৰখাবলৈ মান্তি নহ'ল চালক। তেতিয়াই এজনে আগচি ধৰিলে গাড়ীখন, আনজনে খোলাৰ চেষ্টা চলালে চালকৰ কাষৰ দুৱাৰখন। ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট বিষয়াৰ সেই কাৰ্যত বাধা দিবলৈ গাড়ীখন সামান্য আগুৱাই নিয়াৰ চেষ্টা চলালে চালকে। তেতিয়াই চালকক লক্ষ্য কৰি গুলী চলালে সন্মুখত থকা ICEৰ বিষয়াগৰাকীয়ে। গুলীবিদ্ধ হোৱাৰ পাছতো গাড়ীখন চলাই নিয়াৰ চেষ্টা চলালে চালকে, কিন্তু আদবাটত এখন গাড়ীত খুন্দিয়াই ৰৈ যাবলৈ বাধ্য হ'ল ৰঙা ৰঙৰ গাড়ীখন। তেতিয়াই পোহৰলৈ আহিল ICEৰ বিষয়াৰ গুলীত মহিলাৰ মৃত্যু হোৱাৰ ঘটনা। মৃত মহিলাগৰাকীৰ নাম ৰেনী নিকোল গুড। 37 বছৰীয়া ৰেনী নিকোল গুড আছিল এগৰাকী কবি। মিনিয়াপলিছৰ ৰাজপথত এগৰাকী কবিক গুলীয়াই হত্যা কৰাৰ ঘটনাক লৈ আমেৰিকাত সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। ICEৰ বিষয়াক গাড়ীৰে খুন্দিয়াই দিয়াৰ বাবেহে মহিলাগৰাকীক গুলীয়াব লগা হ'ল বুলি দাবী কৰিছে ট্ৰাম্প প্ৰশাসনে। The officer was hit by the vehicle. She hit him. He went to the hospital. A doctor did treat him. He has been released, but he's going to spend some time with his family. কিন্তু ট্ৰাম্প প্ৰশাসনৰ এই ভাষ্যত পতিয়ন জনাই আমেৰিকাৰ বহু নাগৰিক। অভিবাসন বিৰোধী অভিযানত প্ৰৰোচিতভাৱে ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টৰ বিষয়াই মহিলাগৰাকীক গুলীয়াই হত্যা কৰাৰ অভিযোগ আনিছে বহুজনে। 26-27 জানুৱাৰী এতিয়া আহি আছে, তো 6টা বছৰ হ'বলৈ হৈছে অলমষ্ট। আৰু ইয়াত
এই চুক্তি যে শান্তি চুক্তিৰ প্ৰতিটো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু অসম চৰকাৰ BTC অথৰিটি আৰু ষ্টেক হোল্ডাৰৰ লগত এটা আলোচনা আছিল ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ভিচিট আমি এটেণ্ড কৰিলোঁ ইয়াত গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব নীৰজ কুমাৰ বাঞ্চত ডাঙৰীয়া তেওঁ উপস্থিত আছিল আৰু অসম চৰকাৰ আৰু BTC প্ৰশাসনৰ পৰা আছিল মূল কথাবিলাক আমি আজি খুব জোৰকৈ আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ যে 6 বছৰত চুক্তিৰ প্ৰতিটো দফা যেই ধৰণে ৰূপায়ণ হ'ব লাগিছিল মূল দফাসমূহ কিছু দফা ৰূপায়ণ হৈছে আৰু তাৰ কাৰণে আজি আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা আমি ধন্যবাদ জনাইছোঁ কিন্তু তাত যি সংবিধান সংশোধনী বিধেয়ক যি আছিল আৰু 125 যি আৰ্টিকেল 280 BTC 6 শিডিউল বা BTRক অধিক ক্ষমতা সম্পন্ন মোৰ ফাইনেন্সিয়েল অটনমি মোৰ পাৱাৰ দিয়া যি কথা আছিল সেই কথাটো আমি আজি এনেকুৱাকৈ উত্থাপন কৰিছোঁ যে BTC কাৰ্বি আংলং আৰু ডিমা হাছাও তিনিটা 6 শিডিউল যিহেতু চুক্তি স্বাক্ষৰ হৈছিল আৰু এই তিনিটা 6 শিডিউলত সুকীয়াকৈ 10খন 6 শিডিউল নহয় 125 আমি আজি নচা কৰিছোঁ আমাক 125 নালাগে নতুন মানে বিধেয়ক আনক আৰু ইয়াৰ কাৰণে BTC কাৰ্বি আংলং ডিমা হাছাও 6 শিডিউল সংশোধনী বিধেয়ক আগন্তুক ফেব্ৰুৱাৰী মাহত যি বাজেট ছেশ্যন চলিব তাত কেন্দ্ৰীয় চৰকাৰে এইটো উত্থাপন কৰিব লাগে আৰু বিধেয়ক পাছ কৰিব লাগে এইটো আমি দাবী জনাইছোঁ বড়ো কছাৰী কাউন্সিলৰ পূৰ্ণাংগ মৰ্যাদা নিৰ্বাচন কৰিব লাগে গাঁও অধিক অন্তৰ্ভুক্ত কৰিব লাগে এই বিষয়টো আমি উত্থাপন কৰিছোঁ কাৰ্বি আংলং ST হিলৰ বিষয়টো আমি আজি উত্থাপন কৰিলোঁ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন 6.3 BTC চৰকাৰ বড়ো কছাৰী কাউন্সিল অসম চৰকাৰ আৰু এফচু UBPO বড়ো সাহিত্য সভা একেলগে আলোচনা কৰি প্ৰভিন্সিয়েলাইজেশ্যনটো কি ধৰণে কৰা হ'ব অসম চৰকাৰক দায়িত্ব ল'বৰ কাৰণে আমি আজি দাবী জনাইছোঁ আৰু ইয়াৰ লগতে NDB জড়িত যিখিনি কেছ উইথড্ৰ কৰিব লাগে আৰু ইয়াত মানে জেলত এতিয়াও ৰঞ্জন বেমাৰী আন 6 গৰাকী আছে তেওঁলোকক ৰেহাই দিব লাগে বা জেলৰ পৰা ওলাই দিব লাগে আৰু যিখিনি মাৰ্টিয়াৰ পৰিয়ালক পইচা দিব লাগে বহুতো বিষয় তেনেকুৱা যিবিলাক এই চুক্তিত সন্নিৱিষ্ট কৰা হৈছিল 1500 কোটি টকাৰ স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সকলো কথা আমি কৈছোঁ যে 6টা বছৰ হ'ল আমি বহুত ৰখিলোঁ গৃহমন্ত্ৰী ডাঙৰীয়া আমাক আশ্বাস দিছিল ভাৰত চৰকাৰ অসম চৰকাৰে আমাক আশ্বাস দিছিল এই আশ্বাস মতে যি মূল কামবিলাক এতিয়াও হ'বলৈ আৰু বাকী আছে ইয়াৰ কাৰণে আমি আমাৰ মনত এনেকুৱা আহিব নালাগে যে চৰকাৰে আমাক চুক্তি স্বাক্ষৰ কৰি চুক্তিত আবদ্ধ কৰি পেলাই আমাক প্ৰতাৰণা কৰিলে আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে চুক্তিত আবদ্ধ কৰাই পেলাই যদি চুক্তি ৰূপায়ণ নকৰাকৈ আধাতে এৰি পেলাই আমাক যদি প্ৰতাৰণা কৰিব বিচাৰিছে সেই কথাটো কৰিব নালাগে সেই কথাটো আজি আমি মানে যি যুটীয়া সচিব গৃহ মন্ত্ৰালয়ৰ আমি জনাইছোঁ আৰু ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আৰু গৃহ সচিব ডাঙৰীয়াৰ লগত আলোচনা কৰি শীঘ্ৰে চুক্তি ৰূপায়ণৰ কাৰণে আমি আজি দাবী ৰাখিছোঁ আশা কৰিছোঁ যে আজিৰ আলোচনাৰ যোগেদি ফল মানে পাব আৰু যদি ফল নাপায় গণতান্ত্ৰিক আমি আন্দোলন মানে চলাই যাম আৰু গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনে একমাত্ৰ আমাৰ পন্থা হ'ব ধন্যবাদ আৰু যদি চুক্তিয়া টাইমতে মাवफुंजायाबा सोमावसारनाया जागोन आरो सोमावसारनो थाखाय जों जेब्लाबो थियारि आरो অসমৰ ভূমিপুত্ৰ নহয় दुलाराय बर' फरायसा आफाद इउनाइटेड बर' पिपल अर्गेनाइजेशन XNDB वेलफेयार एसोसिएशन जोङो मोनथाम बर' सिगनेटरि आफादा भारत सरकारजों बर' एकर्ड BTR एकर्ड 2020 बे गोजोन गोरोबथानि सुक्ति मावफुंनायनि सायाव भारत सरकारनि जइन्ट सेक्रेटारि नर्थ ईस्ट नीरज कुमार बांसत बिथांनि मासि लानायाव आसाम सरकार BTC सरकार आरो बे गासै आफादफोर स्टेक होल्डारनि मोनसे सावरायनाय जानानै थाङो ट्राइपार्टाइट रिभिउ मिटिं आरो बेयाव गुबैयै जे एकर्ड मते 6 शिडिउलनि एमेन्डमेन्टनि बाथ्रा जों बुंबाय थादोंमोन जे 125 आर्टिकल 280 जों दिनै बुंदों जे 125 आर्टिकल 280 बेखौ जोङो सोदांनानै 125 होनना बुङोब्ला 10टा 6 शिडिउलनि बाथ्रा फैयो आरो बिथांमोना बुङो जे त्रिपुरायाव प्रब्लेम दङ स्टेटआ मिजोरामाव प्रब्लेम दङ मेघालयआव प्रब्लेम दङ बेखायनो BTCनि BTRनि मोर अटनमि मोर फाइनेन्सियेल पावारनि थाखाय सीमा बारायनांगौनि थाखाय बे गासै मेटारखौ लानानै 6 शिडिउलनि एमेन्डमेन्ट नांगौ आरो मोर अटनमि जोंनो नांगौ 125 सोदोबखौ जों दिनै बाहायाखै आरो बेखौ जों रिजेक्ट खालामदों गोदान बेयाव क्लज लाबो गोदान बेयाव एमेन्डमेन्ट लाबो आरो गोदान एमेन्डमेन्टनि गेजेरजों BTC BTR कार्बि आंलं डिमा हासाव मोनथाम 6 शिडिउलनि एमेन्डमेन्टनि गेजेरजों फैबाय थानाय फेब्रुवारि दाननि बाजेट सेसनाव भारत सरकारा बे खामानिखौ मावनो हानांगौ जोङो रेज खालामबाय बर' कसारी काउन्सिलनि जिखिनि आद्रा थानाय जि गामि दङ बेखौ थिसननांगौ बिसायख'थि खुंनांगौ आरो बिसायख'थि खुंनानै फुल फ्लेजेड स्टेटास होनांगौ कार्बि आंलंनि ST हिलनि इस्युखौ जों रेज खालामदों 2003 आव दंमोन 2020 आव दङ दिनै 25टा बोसोर जाबाय बे इस्युआ मानो दाबो रिजल्भ जायाखै आरो मोनद' हारिनि मेटारखौ जुदि
माने मुभ खालामदोंबा कार्बि आंलंनि कार्बि आरो बर'नि एसटि हिल आरो प्लेननि इस्युआ जिहेथु जों एसटिखा आसामावसो बियो माने बाइफार्केसन जादों बे खामानिखौ मावनांगौ होननानै जों बुंदों स्कुल प्रभिन्सियेलाइजेसननि खोथाखौ जों रेज खालामदों रनस बेगुनि चेयारमेनशिपआव बिटिसि काउन्सिल बर' कसारि काउन्सिल आसाम सरकार एबसु माने एनडिएफबि इउबिपिअ आरो बर' थुनलाइ आफाद जथायै जोङो सावरायनो थाखाय दाबि दैखांदों लोगोसेनो जि फरेस्टआव हा होनांगौ आरो बेजों लोगोसे एक्स एन डि बिनि रिहेबिलिटेसननि मेटार केस उइद्र' खालामनायनि मेटार आरो सा 6 सिबिआइ आदालतआव जायफोरा दिनैबो जेलाव दङ रन्जन दैमारि आरो 6 आदार्स एनआइएनिखौथ' हगारबाय नाथाय सिबिआइनि दाबो दङ बिथांमोनखौ रिलिज खालामनांगौ बेखौ जोङो दिनै दाबि लाखिदों आरो 1500 कौटि थाखानि सेन्ट्रेल इउनिभार्सिटि ट्राइबेल इउनिभार्सिटि बा नोङो नेरिम्स बानायनांगौ आरो एनआइटि बानायनांगौ बे गासैखौबो जोङो मावफुंनांगौनि थाखाय दिनै जोङो दाबि होदों रिक्रुटमेन्ट रेलि खालामनांगौ बिनि थाखायबो दाबि होदों दिनैनि रायलायनाया मोनसे रिभिउ मिटिं आरो बे रिभिउ मिटिङाव जों बुंदों जे 6 बोसोर जाबाय एकर्डआ आरो बेयाव भारत सरकारा जि कमिटमेन्ट लाखिदोंमोन कमिटमेन्ट मथे माखासे मावदों माखासे मावाखै आरो मावैनि थाखाय जों दिनै खुद्रिदों दुखु मोनदों आरो जोङो जइन्ट सेक्रेटारि बिथांखौ खावलायदों हम मिनिस्टारजों रायलायनांगौ हम सेक्रेटारिजों रायलायनांगौ सल्भ जानांगौ जाहाथे सुक्तिखौ खालामनानै सुक्ति खालामनायनि मुङाव जोंखौ जाहाथे थगायनायनि बा लामा आन्दायहोनायनि परिकल्पनाखौ जाहाथे दाखालामथों जों बेखौ बुंदों जे सुक्तिनि फिथाइया थायनांगौ आरो गुबै दफायानो दाबो मावफुंनो थाखाय आद्रा जानानै दङ बे खोथाखौ दिनै जोङो बुंबाय आरो जुदि सुक्तिया टाइम मथे मावफुंजायाबा सोमावसारनाया जागोन आरो सोमावसारनो थाखाय जों जेब्लाबो थियारि आरो रेडि बर'সকলেই অসমৰ ভূমিপুত্ৰ নহয় बाथ्राया जाबाय मिडियायाव बाथ्रा बुंनो जों बारा गोसो जाबांला जोंनि खोमायाव मोनसेल' बाथ्रा रिंखांबाय थादो जे एसटि लागे ना माटिपटा लागे खोथाया बेखिनियावनो जोब्बाय मानाव गेदेर हाग्रामा महिलारि सासे संग्रामि नेता बयबो बिथांखौ टाइगारजों रुजुयो बिथांमोना मोनसे स्ल'गान होदोंमोन मेक बिटिसि ग्रेट एगेन होननानै नाथाय बिथांमोना जेरैबायदि खामानिफोरखौ मावबाय थादों दिनै लाइमोनफ्रा दुखु मोनदों आरो जायनि थाखाय दिनै लाइमोनफ्रा सोमावसारनो गोनां जादों दिनैनि जांसाराव जुदि नायोब्ला मानाव गेदेर हाग्रामा महिलारि बिथांखौथ' जोङो समालोचना खालामनो हानाय जग्यतानि मानसि नङा थेवबो एसटि लागे ना माटिपटा लागे होनायाव जोंनि गोरबो बिखायाबो एसे बोरैबा नङा बोरैबा दुखु मोनखाङो मानोना जोंबो बर' न' दाउट जों मानाव गेदेर हाग्रामा महिलारि बिथांनि बायदि संग्राम खालामनो हायाखै नाथाय बर'नि थैया बिथांमोननियाव जुदि लिटारसे दंब्ला जोंनि एसेबाबो दङ लिटारसे जोंनियाव गैयाबो जानो हागौ माबा मोनसेथ' थै दङ बर' बिमानि गोरबोआवनो जोंबो जोनोम मोन्दों आंनि आफायाबो बर'मोन आंनि आइयाबो बर' गतिके गावनि हारिनि अस्तित्वखौ फाननानै जुदि बिथाङा सानफ्रोमबो पावाराव थाबाय थानो नागिरोब्ला थारैनो बे मुंख्लंफोरनि आत्माया सान्ति मोननाय नङा दां बेखौ मोनसे जादों आरो जायफोरा गोथाङैनो दङ जायफोरा गोदान जोलै बिथांमोननि जा फिउचार बा जातिनि फिउचार बेखौ बन्दक दोननाय सोरबा मानाव गेदेर हाग्रामा महिलारि सोरबा बिक्रम दैमारि सोरबा कास्टम बसुमतारि मानाव गेदेर बिथांमोननोबो बर' रायजो राजाया होआखैदां होननानै आंहा मोनसे फोथायनाय दं बिथांमोनखौ एसटि फाननो बा हानि पट्टा गुबुनारिफोरनो होनो थाखाय बर' रायजो राजाफ्रा संग्रामि बर' रायजो राजाफ्रा जाय थै गोलोमदै मोदोम बावसोमनानै बिटिसि एकर्ड खालामबोदों बिएससि खालामबोदों बिटिआर खालामबोदों बिथांमोना पारमिसन होआखैदां होननानै जोंहा फोथायनाय दङ नाथाय बिथांमोननि जिथु माबा खामानि दामानिखौ जुदि नायोब्ला थारैनो बिथांमोना मोनफ्रोमबो जातीयताबादजों सोमोन्दो गोनां जोंनि जेनेरेसनजों सोमोन्दो गोनां जातिनि अस्तित्वखौ बेबायदिनो साननैसोनि जि पावार लबि बिनि थाखाय फानगोन नामा होननानै गोसोआव समखिखांनाय फैदों आरो बिनि मोनसे ग्रेट एग्जाम्पलानो दिनै माखासे लेन्ड एडभाइजरि बर्डफोराव बिथांमोना जेरैबायदि गुबुनारिखौ चेयारमेन होदों मेन दायित्वखौ होदों बेफोरखौ नायोब्ला एसे बिखाया मावग्लुंनाय गिखांनाय फैयो बर' जातिया रावखौबो गियो मोनसे संग्रामि जाति होननानै जों मिथिबोदों खोनाबोदों नाथाय मानाव गेदेर संग्रामि दैदेनगिरि हाग्रामा महिलारि बिथांनि जा मावनाय खामानिफोर बिथांनि डिसिसनफोरखौ नायोब्ला थारैनो जोङो बर' हिसाबै एसे सानखांदों बेखौनो जों गले गले खावलायनो नागिरदों राजखान्थि भाबै नङा नोंथाङा 100 बोसोर सिब जाना थाबाबो जोंहा बुंनो गोनां गैया नाथाय बर' जातिनि भबिष्यतखौ माटिपट्टा लागे ना एसटि लागे होननानै जुदि नोंथाङा दाम दर खालामनो नागिरोब्ला गाव पावाराव थानो थाखायल'सो बन्द'क दोननो नागिरोब्ला बर' रायजो राजा बुंनो गोनां बायद' जागोन जे आसल बेपारिया जाति फानना जाग्राया मानाव गेदेर हाग्रामा महिलारि आरो बिथांजों थाफानाय बे गाबफ्लानाय आदा बिक्रम दैमारि
बिथाङाबो सासे गुनि गियानि मानसि